গাইজ নমস্কাৰ আমাৰ চেনেলত আজি আমাৰ অসমৰ বিশিষ্ট নিউজ এংকাৰ নিউজ 69ৰ হেৰি এই কি কয়া এই মাইক লৈ যি বকি থাকে এংকাৰ আছে ভুৱা শৰ্মা বোলে তাৰ নাম আহক কথা পাতো करे तेरे यार के औकात बार रे छोरा राव साहब के मजाक थोड़ी है আজি আমাৰ ভুৱা ডাঙৰীয়াৰ পৰা তেওঁৰ জীৱনৰ কথা আমি ভালকৈ শুনিম ভুৱা ডাঙৰীয়া কওকচোন শুনো দিয়ক আপোনাৰ লাইফত কি কি হৈছে সৰুৰে পৰা ক'ব কি হৈছিল সেই ৰাতি আসলতে কি হৈছিল সেই ৰাতি কি হৈছিল সেই কয় ভালকে এটা কথাই বকি থাকা কি হৈছিল সেই ৰাতি কিদৰে জন্ম পালে মিষ্টাৰ ভুৱা শৰ্মা তেওঁৰ জীৱনত কি কি চলিছিল আহক আমি বিতংভাৱে জানো আপোনালোকে চাই থাকিব আমাৰ ব্ৰডকাষ্টটো আপুনি চাই চাই আপোনাৰ গাৰ নোম শিয়ৰি উঠিব এক ছেকেণ্ড কি গান নোম শিয়ৰি উঠে কি হৈছিল সেইদিনাখন ৰাতি আপুনি ভুল বুজিছে ডাঙৰীয়া এইবোৰ আমাৰ টেগলাইন হয় যেনেকৈ গাৰ নোম শিয়ৰি উঠিব বুকু কঁপি উঠিব হাৰ্ট এটেক আহি যাব এইবোৰ মানে আমি ক'ব লাগে মানে অলপমান সাসপেন্স ক্ৰিয়েট কৰাৰ কাৰণে কেতিয়াবা ভাবছিল নে আপুনি যে ইমান ডাঙৰ সাংবাদিক হ'ব আপুনি এইটো প্ৰফেশ্যন কিয় বাছি ল'লা সাংবাদিক হোৱাৰ সপোনটো মোৰ সৰুৰে পৰা আছিল তাৰমানে হয় নেকি কওকচোন তে আপুনি কেনেকৈ ইনস্পায়াৰ হ'ল কাৰ পৰা ইনস্পিৰেশ্যন লৈ এতিয়া অকণমান মানে মই যেতিয়া সৰু আছিলোঁ চ' মই এদিনা বাৰীৰ পিছফালে পেচাব কৰিব গৈছিলোঁ পেচাব কৰি থাকোঁতে হঠাৎ মই এটা মানে এই লাউডুগি সাপ এটা দেখা পালোঁ চ' সেইটো দেখা পাই আহি মই ঘৰত জনালোঁ মাকক যে মই লাউডুগি সাপ দেখা পাইছোঁ মায়ে আৰু এইটো কথাকে গাঁৱৰ আমাৰ খুৰী এজনীক জনালে যে মই বোলে ফেটি সাপ দেখা পাইছোঁ খুৰী আকৌ সেই কথাটো গাঁৱত বজাই দিলে যে আমাৰ বাৰীৰ পিছফালে অজগৰ ওলাইছে তো সেই কথাটো গম পাই কেনে গাঁওবুঢ়া আহি কেনে তেওঁ নিউজ চেনেল মাতিলে নিউজ চেনেল আহি কেনে চব ৰেকৰ্ড কৰি লৈ গ'ল ইণ্টাৰভিউ লৈ গ'ল তাৰ পিছদিনা নিউজত চাওঁ কি যে আমাৰ গাঁৱত বোলে আফ্ৰিকাৰ জংঘলৰ আটাইতকৈ ডাঙৰ মানে এনাকণ্ডা সাপ বোলে দেখা পোৱা গৈছে চ' দিছ ইজ দ্য পাৱাৰ অফ ৰিপৰ্টিং দিছ ইজ দ্য পাৱাৰ অফ এ নিউজ চেনেল কিদৰে মানে মেনিপুলেট কৰিব পাৰে সামান্য লাউডুগি সাপ এটা যদি আফ্ৰিকা জংঘলৰ ইমান ডাঙৰ এটা মানে এনাকণ্ডালৈ পৰিৱৰ্তন কৰিব পাৰে তেনেহ'লে এইটোত মোৰ পটেনচিয়েল আছে এইটো মই কৰিব লাগে প্ৰাউড অফ ইউ ছাৰ চেলিউট পিছে আপোনাৰ টাৰ্ণিং পইণ্ট কেতিয়াৰ পৰা আহিল লাইফৰ কি নিউজ এনেকুৱা বনালে যোনটোত আপোনাৰ টাৰ্ণিং পইণ্ট আহি গ'ল সেই যে যোৱাবাৰ যে হৰেণত তিৰি ৰাজমিস্ত্ৰীৰ লগত যে পলাই গৈছিল নিউজটো আপুনি পাইছিলেনে হয় যোৱা বছৰত যি ট্ৰেণ্ডিং টপিকটো যি আছিল সেই নিউজটো একচুৱেলি চবৰ প্ৰথমে অসমত ময়ে পাব্লিছ কৰিছিলোঁ Sadly too, sir. It's such a great news. পিছে আপোনালোকে এই নিউজবোৰ ক'ৰ পৰা পায় হোৱাটছআপ গ্ৰুপ আমি যিবোৰ ৰিপৰ্টাৰ আছোঁ আমাৰ মাজত এটা হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপত আমি প্ৰত্যেক দিনে কাৰ তেৰি কাৰ লগত পলাই গ'ল কোন প্ৰেমিক বলিয়া হ'ল ক'ত কি হ'ল এইবোৰ নিউজ আমি হোৱাটছআপত আপলোড কৰোঁ আৰু সেইবোৰেদি আমি নিউজ বনাই পেলাওঁ সন্ধিয়া হওঁতে বঢ়িয়া Hey, socks, boy. Hey, TRP. এই আপোনালোকে যি নিউজ চেনেলত যি এমান এটা বাঢ়ে আপোনালোক কি খাই জন্ম দিছিল ন বৰাই নাখাওঁ কৈছোঁ গুড কুৱেশ্যন একচুৱেলি হিমালয়ৰ উচ্চ শিখৰত
এবিধ বিশেষ প্ৰকাৰৰ এবিধ গুটি পোৱা যায়। আমি সেই গুটি আহৰণ কৰোঁ, কৰি কেনে আনি কেনে ৰাতি ভিজাই থওঁ, পুৱা সেইটো পিহি কেনে চাহৰ লগত সেৱন কৰোঁ প্ৰত্যেক দিন। পাৰৰ গুটি শিলাজিৎ বা বাইগ্ৰা নেকি? না সেই জাপানিজ হৰ্চ পাৱাৰ? ডাউট আছে বাৰু টকাৰ। কি কয় হে আপুনি? হা, কি বকিছে? হৰ্চ পাৱাৰ এইবোৰ নক'ব দেই আপুনি। হৰ্চ পাৱাৰ চাওক, আপুনি এইবোৰ ক'ব নোৱাৰে। আপোনাৰ শ্ব'ত আপুনি মাতিছে, মোক ৰেচপেক্ট কৰিব লাগিব। ইউ হেভ টু ৰেচপেক্ট মি। কালুৱা ঐ হাৰগিলা তই কাকা লোৱা কৈছা? অলপ মোৰ খৰচ কাজ ক'ত পাই অলপ কালুৱা চাবা ইয়াত দেখা নল'ব। তিৰি পালাই লৈ যোৱাত নিউজ বনাম তাৰ। কি হৈছে আপুনি? কিবা শুনা আন পালো? আপুনি বহুত অপমান কৰিছে দেই, ধূলা উৰি যাব কেলা। যাই আছো মই। যাক যামেই। বাইদেউ এই বিশাল আৰু চুমি বৰাৰ কল ৰেকৰ্ডিং লাগিব নেকি? দিয়ক ষ্টাৰ্ট কৰক। জাগাই নাকি যা তো মোৰ পডকাষ্টত আহি কিনে তই কালুৱা কৈছা না? আছে মোৰ তাতে নিদাম তোক। নেটুৱাই চেতিয়াই এই এক মিনিট, আপুনি যে যোৱাবাৰ এটা নিউজ ওলাইছিল উল্কাপিণ্ড আহি কিনে পৃথিৱী ধ্বংস কৰিব, সেই নিউজত আমাৰ চালা বুঢ়া আটাই গোটেই সেই 100 বিঘা মাটি বেচলাক, বেচি কিনে থাইলেণ্ডত গেল, যাই কিনে এতিয়াতো পৃথিৱীও ধ্বংস নহ'ল, চালা আমি বৰবাদ। চক আপুনি এই বহক দেই, এইবোৰ আমি কৰিব লাগে, এইবোৰ আমি TRPৰ কাৰণে কি টিআৰপিৰ কাৰণে? আপোনাৰ কাৰণে আমি ফকিৰ হৈ গেলো। হয় দি ভাতা আপুনি কিন্তু চাওক, কালুৱা ডাঙৰীয়া এইবোৰ নকৰিব। আৰু তই কালুৱা বাৰবাৰ কালুৱা কাকো তই এই মই কালুৱা বাৰবাৰ কাকো তই কালুৱা কাক কৈছ তই? আপুনি কালুৱা কাক কৈছ?